অনুৰাধা's ব্লগ অনুৰাধালী কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই কি বনালোঁ চাওকচোন। মই বনালোঁ চিকেন ষ্টু। এইটো যিটো স্বাস্থ্যৰ কাৰণে খুব হেল্ডি হয় আৰু খাবলৈও খুব টেষ্টি। আহকচোন কেনেকৈ বনালোঁ আৰু কি কি ইনগ্ৰিডিয়েণ্ট ল'লোঁ চাওঁ। ইয়াত আছে চিকেন 700 গ্ৰাম, কটা পিঁয়াজ 2টা, নহৰু আদা গুচাই ল'লোঁ, আলু ল'লোঁ 2টা, তাৰপিছত বিলাহী, ধনিয়া পাত, গাজৰ আৰু কেঁচা পকা জলকীয়া, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ, আৰু ল'লোঁ মই পিঠাগুড়ি অকণমান। গেছত কেৰাহীটো তুলি দি তাত মই প্ৰায় 50 গ্ৰাম অলিভ অইল দিলোঁ। তেলখিনি গৰম হোৱাত তাত অকণমান এচিকুট পাঁচফোৰণ দিলোঁ। তাৰপাছত দিলোঁ তেজপাত 3টা, 3 ফালে তেজপাত দি মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। মিডিয়াম জুইত মই লাহে লাহে পিঁয়াজখিনি ভাজি আছোঁ। খুব ৰঙাকৈ পিঁয়াজটো ভাজিব নালাগে। এতিয়া ইয়াত এড কৰি দিলোঁ ধুই থৈ দিয়া চিকেনখিনি। মাংসখিনি ভাজি থাকোঁতে বগা হ'ব লাগিব। মই এতিয়া দিলোঁ কাটি থোৱা নহৰু আৰু আদা। লৰাই চৰাই এনেকৈ মিডিয়াম ফ্লেমত এনেকৈ ভাজি আছোঁ। তাৰপিছত এড কৰিলোঁ জলকীয়া, কেঁচা পকা জলকীয়া। আচলতে জলকীয়াকেইটা কাটি দিব লাগে, কিন্তু বেছি জ্বলা হৈ পিনে মই এনেকৈ দিলোঁ। গাজৰ এড কৰি দিলোঁ, বিন দিলোঁ আৰু দিলোঁ কাটি থোৱা আলু। তাৰপিছত মই মিডিয়াম ফ্লেমত লাহে লাহে এনেকৈ ফ্ৰাই কৰি আছোঁ। চিকেনখিনি বগা হৈছে। এতিয়া মই ইয়াত হালধি দিম জোখমতে আৰু নিমখ দিম সোৱাদ অনুসৰি। এতিয়া মই ইয়াত কাটি থোৱা বিলাহীখিনি দিলোঁ। জিৰা দিলোঁ, জিৰা গুড়ি আৰু ধনিয়া গুড়ি চামুচকৈ দি দিছোঁ। ফিফটি পাৰ্চেণ্ট ভজা হৈ গ'ল। তেলটো এৰি দিব ধৰিছে। এতিয়া মই ইয়াত এড কৰিলোঁ কাটি থোৱা ধনিয়া। ধুনীয়াকৈ লৰাই চৰাই ভাজিলোঁ। ফ্লেমটো মিডিয়ামতে ৰাখিছোঁ মই। এতিয়া মই ইয়াত গৰম পানী এড কৰি দিলোঁ। জোখমতে গৰম পানী দিলোঁ। খুব কমো দিয়া নাই আৰু একদম বেছিও দিয়া নাই। 10 মিনিটৰ কাৰণে ঢাকি দিলোঁ। সেইখিনি সময়তে মই পিঠাগুড়িখিনি এনেকৈ ঠাণ্ডা পানীৰে গুলি ল'লোঁ। দহ মিনিট হৈ গ'ল, ধুনীয়াকৈ সিজিব ধৰিছে। ধুনীয়াকৈ উতলিছে। এতিয়া ইয়াত মই এড কৰি দিলোঁ পিঠাগুড়ি।
গুলি লোৱা পিঠাগুড়িখিনি দি দিলোঁ। পিঠাগুড়ি বেছি দিলে বেয়া, একদম জোখমতে দিব লাগিব। অকণমান গ্ৰেভি হ'ব লাগিব, গ্ৰেভি টাইপ। বেছি গ্ৰেভি হ'লে বেয়া লাগিব। এতিয়া আকৌ মই 5 মিনিটৰ কাৰণে ঢাকি দিলোঁ। 5 মিনিট হৈ গ'ল। এতিয়া চাইছোঁ আলু আৰু গাজৰ সিজিব ধৰিছে। মই বাউল এটা তেনেকৈ উলিয়াই ল'লোঁ। খুব ধুনীয়া গোন্ধাইছে আৰু খুব টেষ্টি হৈছে। মাজতে অকণমান মই টেষ্ট কৰি চাইছিলোঁ জোল, বহুত টেষ্টি হৈছে। প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। আজিলৈ আহিছোঁ, আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। বাই বাই।